Amazon সেলার একাউন্টৰ পার্ট 2 ভিডিও হয়। আজিৰ ভিডিওতে মই দেখুৱাম যে কেনেধৰণে Amazon সেলার একাউন্টত নিজৰ প্ৰডাক্ট লিস্টিং কৰিব পাৰিবা। সোৱা যদি নিজৰ প্ৰডাক্ট Amazonত সেল কৰিবলৈ বিচাৰি আছা তেতিয়াহলে সবৰ প্ৰথম Amazon একাউন্ট ক্ৰিয়েট কৰিব লাগে। মই এটা ভিডিওতে দেখুৱাইছিলো আৰু মই প্ৰডাক্ট এড কৰি দেখুৱা নাই। এতিয়াতো সেলার একাউন্ট ৰেজিষ্টাৰ কৰিছা, কোনটো প্ৰডাক্ট বিক্ৰী কৰিবলৈ বিচাৰি আছা সেই প্ৰডাক্টটো এড কৰিব লাগিব। আজি মই দেখুৱাম যে কেনেধৰণে প্ৰডাক্ট এড কৰিবা। গতিকে ভিডিওটো একদম শেষলৈ চাই যাবা, কতো স্কিপ নকৰিবা। তাৰ আগতে ক'বলৈ বিচাৰো যদি এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক কৰি দিয়া আৰু যদি আসাম বেষ্ট চেনেলক সাবস্ক্ৰাইব কৰা নাই আসাম বেষ্ট চেনেলক সাবস্ক্ৰাইব কৰি দিয়া। সবৰ আগতে কি কৰিব লাগিব, Amazon সেলাৰ চেন্ট্ৰেল একাউন্টত লগইন কৰিব লাগিব। ইয়াতে দেখি পাইছা মই লগইন পেজখন খুলি ৰাখিছো। লগইন যদি কৰিবলৈ হয় সবৰ প্ৰথম বক্সতে মোবাইল নম্বৰ বা ইমেইল আইডিটো এন্টাৰ কৰিব লাগিব। মই মোৰ ৰেজিষ্টাৰ ইমেইল আইডি এন্টাৰ কৰি আছো। তাৰ পিছত পাছৱৰ্ড বক্সতে লগইন পাছৱৰ্ডটো এন্টাৰ কৰিব লাগিব। মই মোৰ লগইন পাছৱৰ্ড এন্টাৰ কৰি দিছো। যদি পাছৱৰ্ড পাহৰি গৈছা ফৰগট পাছৱৰ্ড অপচনত ক্লিক কৰি ফৰগট কৰি লবা। মই এতিয়া কি কৰিম, লগইন অপচন আছে লগইন অপচনত ক্লিক কৰিম আৰু লগইন অপচনত ক্লিক কৰাৰ পিছত নিশ্চয় দেখি পাই আছা Amazon সেলাৰ চেন্ট্ৰেল ড্যাশবোৰ্ডত মই লগইন হৈ গৈছো। এতিয়ালৈকে চোৱা মই কোনো ধৰণৰ প্ৰডাক্ট এড কৰা নাই মোৰ এই একাউন্টত। প্ৰডাক্ট যদি এড কৰিবলৈ হয় তেতিয়াহলে ইয়াতে ইনভেন্টৰী অপচন আছে। এই অপচনত যেতিয়া মই মাউসটো লৈ আহিছো ইয়াতে চোৱা এড এ প্ৰডাক্ট এটা অপচন আছে। এই অপচনত ক্লিক কৰিব লাগিব। মই ক্লিক কৰিছো। সব প্ৰডাক্ট দুই ধৰণে এড কৰা হয়। মাল্টিপল প্ৰডাক্ট এবাৰত এড কৰিব পাৰিবা আৰু সিঙ্গেল প্ৰডাক্টও এড কৰিব পাৰিবা। মই ইয়াতে প্ৰসেসটো দেখুৱাই আছো সিঙ্গেল প্ৰডাক্টৰ। লাহে লাহে দেখিবলৈ পাবা, লাহে লাহে এইটো চেনেলতে ভিডিও আপলোড হ'ব যে কেনেধৰণে মাল্টিপল প্ৰডাক্ট বাল্ক হিচাপে আপলোড কৰিবা। ইয়াতে দেখি পাই আছা এটা সার্চ বক্স আছে। আজিৰ ভিডিওতে মই দেখুৱাই আছো যোনবোৰ প্ৰডাক্ট এক্সিস্টিং আছে Amazonত, মানে বুজা নাই যোনবোৰ প্ৰডাক্ট Amazonত সেল হৈ আছে অন্য সেলাৰে বিক্ৰী কৰি আছে সেইবোৰ প্ৰডাক্ট এড কৰি। যদি বিক্ৰী হৈ থকা Amazonত প্ৰডাক্ট এড কৰিবলৈ বিচৰা লিস্টিং কৰিবলৈ বিচৰা তেতিয়াহলে ইমান ইনফৰমেশন দিব নালাগে। ইনফৰমেশন কি কি হয়, UPC কোড বা EIN নম্বৰ, ISBN নম্বৰ বা ASIN নম্বৰ। এই নম্বৰৰ পৰা যিকোনো এটা নম্বৰ যদি নিজৰ ওচৰতে আছে তেতিয়াহলে নিজে প্ৰডাক্ট এড কৰিব পাৰিবা। এই অপচনত ক্লিক কৰি মানে সিঙ্গেল প্ৰডাক্ট এড কৰিব পাৰিবা। I am adding a product not sold on Amazon, মানে মোৰ ওচৰত যোনটো বস্তু আছে যোনটো প্ৰডাক্ট আছে এই প্ৰডাক্টটো Amazonত বিক্ৰী নহয় আছে, মই নতুনভাৱে বিক্ৰী কৰিবলৈ বিচাৰি আছো এই প্ৰডাক্টটো Amazonত। তেতিয়াহলে I am adding a product not sold on Amazon এই অপচনত ক্লিক কৰি এড কৰিব লাগিব। কিন্তু মই কৈছো অলপ আগতে মই হেইটো প্ৰডাক্ট এড কৰি দেখুৱাম যোনটো প্ৰডাক্ট অলৰেডি Amazonত সেল হৈ আছে। মই ইয়াতে কি কৰিম, নতুন এটা ট্যাব ওপেন কৰিম, Amazon ওয়েবসাইটটো ওপেন কৰি লম আৰু সার্চ কৰিম মই OTG। মই ইয়াতে সৰু এটা প্ৰডাক্ট এড কৰি দেখুৱাম, ঠিক আছে। যেই হওক সৰু ডাঙৰ যেই প্ৰডাক্ট হওক প্ৰসেসটো সেম হ'ব এড কৰাৰ, ঠিক আছে। মই OTG এড কৰি দেখুৱাই আছো কিয়নো মোৰ ওচৰতে OTG এডাপ্টাৰ আছে। ইয়াতে আছে নেকি, হয় ইয়াতে আছে। এই যোনটো এডাপ্টাৰ দেখি পাই আছা এই এডাপ্টাৰটো মোৰ ওচৰতে আছে। মই কি কৰিম, এই এডাপ্টাৰৰ পুৰা ডিটেইলছ চাবলৈ চেষ্টা কৰিম। ইয়াতে চোৱা প্ৰাইস সেলিং 52 টকা হয় আৰু ইয়াতে দেখুৱাই আছে যে 199 MRP হয় কিন্তু বিক্ৰী হৈ আছে 52 টকা। আৰু নাম কি হয়, তেতিয়াহলে এই নামটো মই ইয়াৰ পৰা কপি কৰিম, ঠিক আছে। কপি কৰিব পাৰিবা বা নিজে টাইপ কৰিব পাৰিবা ইয়াতে সার্চ বক্সতে। মই এক্সাম্পল টাইপ কৰি দেখুৱাই আছো OTG আৰু তাৰ পিছত ইয়াতে সার্চ আইকনত ক্লিক কৰিম। ইয়াতে দেখি পাই আছা প্ৰডাক্টটো আহি গৈছে। এতিয়া এই প্ৰডাক্টটো মই সেল কৰিব পাৰিম। যদি সেল কৰাৰ পারমিশন নাই তেতিয়াহলে ইয়াতে দেখি পাই আছা সেল দিস প্ৰডাক্ট এই অপশনটো নাহিব, ঠিক আছে। মই ইয়াতে শো ভেৰিয়েশন অপশনত ক্লিক কৰিম আৰু ক্লিক কৰাৰ পিছত ইয়াতে অপশনটো আহি যাব দেখিবলৈ পাবা। ইয়াতে দেখি পাই আছা অপশনটো আহি গৈছে সেল দিস প্ৰডাক্ট। ইয়াতে সবৰ আগতে সিলেক্ট কৰিব লাগিব যে এই যোনটো OTG এডাপ্টাৰ হয় এইটো নতুন হয় নে পুৰণা। তেতিয়াহলে মই নতুনেই বিক্ৰী কৰিম। ইয়াতে মই নিউ চইচ কৰিম। ইয়াতে দেখি পাই আছা UPC কোড আৰু EIN নম্বৰ এই প্ৰডাক্টৰ হয়, ঠিক আছে। আৰু ইয়াতে ৰেংক দেখি পাই আছা 589। এইবোৰ কি হয় অলপ পিছতে মই কম। নিজে নতুন বিজনেস স্টাৰ্ট কৰিছা তেতিয়াহলে সবৰ আগতে Amazonত প্ৰডাক্ট এড কৰা শিকি লোৱা, নিজৰ Amazon একাউন্ট এক্টিভেশন কৰি লোৱা। এতিয়ালৈকে এই একাউন্ট এক্টিভেট হোৱা নাই, অকল ইনফৰমেশন মই দিছো। যেতিয়া মই প্ৰডাক্ট এড কৰিম তাৰ পিছতে ভেৰিফাই হ'ব আৰু ভেৰিফাই হোৱাৰ পিছতে এক্টিভেট হৈ যাব মোৰ একাউন্ট। এতিয়া মই কি কৰিম, ইয়াতে সেল দিস
ভেৰিয়েশ্যন অপশ্যন আছে চেল দিছ ভেৰিয়েশ্যন অপশ্যনত ক্লিক কৰিম আৰু এতিয়া ব্ৰাউজাৰত নতুন এটা টেব খুলি আহি গৈছে ইয়াতে দেখুৱাই আছে ASIN নম্বৰ আৰু UPC কোড ঠিক আছে ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিম ইয়াতে এডভান্স ভিউ আমি অন নকৰোঁ ঠিক আছে প্ৰথমবাৰ এড কৰি আছো যদি এডভান্স ভিউ অপশ্যনটো অন কৰোঁ তেতিয়াহ'লে প্ৰচেছটো দীঘল হ'ব আৰু বুজোতে অলপ অসুবিধা হ'ব ঠিক আছে ইয়ৰ প্ৰাইচ এতিয়া যে মই এই প্ৰডাক্টটো বিক্ৰী কৰিবলৈ বিচাৰি আছো কিমান টকা বিক্ৰী কৰিবলৈ বিচাৰি আছো ইয়াতে এমাউণ্টটো এন্টাৰ কৰিবলৈ কৈ আছে আৰু ইয়াতে সাইটত দেখুৱাই আছে মেচ লৱেষ্ট প্ৰাইচ OTG এডাপ্টাৰ একদম সবতকৈ কম দামত বিক্ৰী হৈ আছে 52 এতিয়া মই কিমান টকাত বিক্ৰী কৰিবলৈ বিচাৰি আছো মই ইয়াতে 50 টকা এমাউণ্ট এন্টাৰ কৰিম তাৰ পিছত ইয়াতে সোৱা সেলাৰ SQ নম্বৰ কি হয় মই এতিয়ালৈকে কোৱা নাই SQ নম্বৰৰ বিষয়ে মই ভিডিও নিশ্চয় বনাম অলপতে মই কৈ আছো SQ নম্বৰ নিজৰ মৰ্জি হিচাপে সেট কৰিব লাগিব এক্সাম্পল মই ইয়াতে OTG এডাপ্টাৰ সেল কৰি আছো তেতিয়ালে মই SQ নম্বৰ ৰাখি আছো OTG তাৰ পিছত A1 মানে এই SQ নম্বৰৰ যদি অৰ্ডাৰ আহে তেতিয়ালে মই জানিব পাৰিম যে OTG এডাপ্টাৰৰ অৰ্ডাৰ আহিছে বুলি ঠিক আছে নিজে নিজৰ মৰ্জি হিচাপে ইয়াতে যিকোনো ওয়াৰ্ড আৰু নম্বৰৰে SQ নম্বৰ চয়েস কৰি লবা তাৰ পিছত ইয়াতে সব কোৱান্টিটি এতিয়া OTG এডাপ্টাৰ যে মই বিক্ৰী কৰিবলৈ বিচাৰি আছো মোৰ ওচৰত কিমান কোৱান্টিটি আছে কিমান পিস আছে মোৰ ওচৰত 50 পিস আছে মই ইয়াতে 50 এন্টাৰ কৰি দিছো মানে 50 পিস মোৰ ওচৰতে আছে যদি মই ইয়াতে 10 এন্টাৰ কৰো 10 বাৰ অৰ্ডাৰ আহিব মোৰ ওচৰতে 10 বাৰৰ পিছতে কাস্টমাৰক Amazonে দেখুৱাব আউট অফ ষ্টক মানে মোৰ ওচৰত নাই কিয়নো 10টা আছিলে 10 পিস আছিলে এতিয়া বিক্ৰী হৈ গৈছে হে কাৰণে নাই হে কাৰণে মই ইয়াতে 50 এন্টাৰ কৰিম নিশ্চয় বুজি পাইছা কোৱান্টিটি মানে কি হয় কন্ডিশন দেখি পাইছা ইয়াতে নিউ থাকিবলৈ দিবা কিয়নো Amazonত সেকেন্ড হ্যান্ড প্ৰডাক্ট সেল কৰাৰ পাৰমিশন নাই কেইজনমান সেলাৰৰ পাৰমিশন আছে কোনজন সেলাৰৰ মই পিছতে কম তাৰ পিছত ইয়াতে সব ম্যাক্সিমাম ৰিটেল প্ৰাইস ইয়াতে মই দেখুৱাইলো ম্যাক্সিমাম ৰিটেল প্ৰাইস কিমান টকা হয় 199 ঠিক আছে মইও ইয়াতে 199 ম্যাক্সিমাম ৰিটেল প্ৰাইস সেট কৰিব লাগিব এতিয়া বহুত কনফিউজ হৈ যাবা 50 টকা ইয়াতে মানে 50 টকা ইয়াতে এন্টাৰ কৰিছো আৰু ইয়াতে 199 এন্টাৰ কৰিছো এই দুইটাৰ মাজত পাৰ্থক্য কি হয় ইয়াতে মই বুজাবলৈ চেষ্টা কৰিম সো MRP হয় 199 মই কি এন্টাৰ কৰিছো ইয়াতে ম্যাক্সিমাম ৰিটেল প্ৰাইস হয় 199 কিন্তু মই বিক্ৰী কৰি আছো কিমান টকা 50 টকা মানে 50 টকা ইয়াতে সো অন্য সেলাৰে বিক্ৰী কৰি আছে 52 টকা আৰু ইয়াতে দেখুৱাই আছে ইউ সেভ 147 আৰু কিমান পাৰ্সেন্ট ডিসকাউন্ট হৈ আছে ইয়াতে দেখুৱাই আছে নিশ্চয় বুজি পাইছা 199 পৰা 147 মাইনাস কৰি দিয়া এই এমাউন্টে থাকিব তেতিয়াহলে এনেধৰণে দেখুৱাব যে মোৰ প্ৰডাক্টৰ MRP হয় 199 কিন্তু মই বিক্ৰী কৰিবলৈ বিচাৰি আছো 50 টকা নিশ্চয় বুজি পাইছা আৰু তাৰ পিছত ইয়াতে সোৱা ফুলফিলমেন্ট চ্যানেল ইয়াতে সোৱা I will ship this item myself Amazon will ship and provide customer service দুটা অপশন আছে প্ৰথম অপশন যদি চয়েস কৰা তেতিয়ালে নিজে কুৰিয়াৰ কৰিব লাগিব যেতিয়া অৰ্ডাৰ আহিব আৰু যদি দুই নম্বৰ অপশন চয়েস কৰা তেতিয়ালে Amazonৰ লজিষ্টিক সাৰ্ভিসে প্ৰডাক্টটো শিফট কৰিব কাস্টমাৰৰ ওচৰত পঠিয়াই দিব কিন্তু মন দিবা Amazon লজিষ্টিক সাৰ্ভিস যদি চয়েস কৰা তেতিয়ালে নিজৰ পিন কোডৰ সাৰ্ভিসটো अवेलेबल হ'ব লাগিব যেতিয়া একাউন্ট ক্ৰিয়েট কৰিছিলা হে সময় দেখি পাইছিলা Amazon পে শিপ সাৰ্ভিসটো আছে নাই মোৰ পিন কোডত আছে হে কাৰণে ইয়াতে দুই নম্বৰ অপশন চয়েস কৰিম যদি নিজৰ পিন কোডত নাই সাৰ্ভিসটো তেতিয়ালে প্ৰথম অপশন চয়েস কৰিব লাগিব যেতিয়া অৰ্ডাৰ আহিব নিজে পাৰ্সেল কৰিব লাগিব নিজে বুকিং কৰিব লাগিব প্ৰাইভেট কুৰিয়াৰ সাৰ্ভিস ৰে এতিয়া মই দুই নম্বৰ অপশনে চয়েস কৰিম ঠিক আছে মই ইয়াতে এডভান্স অপশন দেখুৱা নাই ঠিক আছে অন্য ভিডিওতে দেখুৱাম প্ৰথমবাৰ এড কৰি আছা প্ৰথমবাৰ একাউন্ট এক্টিভেশনৰ বাবে ৰিকুৱেষ্ট দি আছা সেই কাৰণে অলপতে বুজি লোৱা এটা প্ৰডাক্ট এড কৰি একাউন্ট এক্টিভেট কৰি লোৱা ঠিক আছে এতিয়া ইয়াতে মই Amazon লজিষ্টিক সাৰ্ভিস ইউজ কৰি আছো শিফট কৰাৰ বাবে আৰু তাৰ পিছত মই কি কৰিম ইয়াতে সেভ এণ্ড ফিনিশ অপশন আছে আৰু কোনো ধৰণৰ অপশন আছে নেকি ইয়াতে নাই মই ইয়াতে সেভ এণ্ড ফিনিশ অপশনত ক্লিক কৰিম সেভ এণ্ড ফিনিশ অপশনত ক্লিক কৰাৰ পিছতে ইয়াতে মোক দেখুৱাই আছে ইউ ডু নট হেভ পাৰমিশন টু ভিউ দিস পেজ এই পেজৰ পাৰমিশন মোৰ ওচৰত নাই মোক কৈ আছে যে এই পেজ মই চাব নোৱাৰিম মই কি কৰিম ইয়াতে Amazon সেলাৰ চেন্ট্ৰেলৰ ড্যাশবোৰ্ডৰ পেজখন আকৌ ওপেন কৰিম ইয়াতে মেনেজ ইনভেন্টৰী অপশনত ক্লিক কৰিম মেনেজ ইনভেন্টৰী অপশনত ক্লিক কৰাৰ পিছত ইয়াতে দেখি পাই আছা বৰ্তমান সময় এই প্ৰডাক্টটো মই এড কৰিছো এতিয়াতো প্ৰডাক্ট এড হৈ গল এতিয়া মোৰ একাউন্ট ৰিভিউ কৰা হ'ব আৰু ৰিভিউ কৰাৰ পিছতে এক্টিভেট কৰা হৈ যাব
এক্টিভেট কৰাৰ পিছতে এই প্ৰডাক্ট লাইভ হৈ যাব একাউণ্ট কেতিয়া এক্টিভেট হয় মই দেখুৱাম আৰু মই কম বৰ্তমান সময় ভিডিঅ'টো পজ কৰি দি আছো আধা ঘণ্টা পাৰ হৈ গ'ল আধা ঘণ্টা পিছতে মই লগইন কৰি দেখি পাইছো মোৰ প্ৰডাক্ট লাইভ হৈ গৈছে আৰু ইয়াতে দেখি পাইছিলা এভেইলেবল কোৱান্টিটি দেখুৱা নাই কিন্তু এতিয়া দেখুৱাই আছে ইয়াতে চোৱা দেখি পাই আছা লিষ্টিং ষ্টেটাস ইয়াতে যদি ইনএক্টিভ চইচ কৰো তেতিয়ালে ইয়াতে দেখুৱাব যে কোনটো প্ৰডাক্ট এতিয়ালৈকে ৰিভিউ হোৱা নাই এক্টিভ হোৱা নাই যদি ইয়াতে এক্টিভ চইচ কৰো তেতিয়ালে এই প্ৰডাক্ট দেখুৱাব মানে মই কি বুজি পাই আছো মোৰ এই প্ৰডাক্টটো লিষ্টিং হৈ গৈছে পাব্লিক হৈ গৈছে এতিয়া কাস্টমাৰে মোৰ এই প্ৰডাক্টটো বাই কৰিব পাৰিব নিশ্চয় বুজি পাইছা নিজৰ প্ৰডাক্ট ইনএক্টিভ আছে নে এক্টিভ আছে এনেধৰণে চেক কৰিব লাগিব এক্টিভ অপচনত ক্লিক কৰাৰ পিছত যিমানে প্ৰডাক্ট দেখিবলৈ পাবা জানিবা যে এইবোৰ প্ৰডাক্ট Amazonৰ পৰা কাস্টমাৰে বাই কৰিব পাৰিব আৰু যদি ইনএক্টিভ অপচনত ক্লিক কৰাৰ পিছতে যোনবোৰ প্ৰডাক্টৰ লিষ্ট ইয়াতে দেখিবলৈ পাবা এইটোৱে জানিবা যে এতিয়ালৈকে আপপ্ৰুভ দিয়া হোৱা নাই বৰ্তমান সময় ৰিভিউত আছে আৰু যদি অল অপচন চইচ কৰা তেতিয়ালে এক্টিভ আৰু ইনএক্টিভ যিমানে প্ৰডাক্ট এড কৰিছিলা সব প্ৰডাক্ট ইয়াতে শো হৈ যাব তেতিয়ালে আজি মই দেখুৱাইছো Amazonত কেনেধৰণে এক্সিস্টিং প্ৰডাক্ট লিষ্টিং কৰিবা মানে যোনবোৰ প্ৰডাক্ট Amazonত সেল হৈ আছে সেইবোৰ প্ৰডাক্ট কেনেধৰণে সেল কৰিবা যদি প্ৰডাক্ট এড কৰাত কিবা অসুবিধা হৈছে বা এইটো ভিডিওৰ বিষয়ে কিবা জানিব লগা আছে মোক কমেন্টত কবা আজিলৈ ইমানেই আগলৈ মিলি থাকিম আৰু এটা নতুন ভিডিওলৈ বাই বাই